হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আৰু এতিয়া মই আহি গ'লোঁ দুপৰীয়া আহাৰ বনাবলৈ। আৰু দুপৰীয়া আহাৰত আজি তৰকাৰী বনাম, টেঙা জোল। আৰু টেঙা জোলখন হৈছে আলু, বিলাহী আৰু লগত দি দিম মাছ। আৰু মই এনেদৰে বনাই খাই বহুতেই বেছি ভাল পাওঁ। আৰু আপোনালোকে কোনে কোনে ভাল পায় নিশ্চয় কমেণ্টত জনাব। আৰু লগতে মই টেঙা জোলখন দেখুওৱা নাই বাৰু প্ৰথমৰ পৰা। আৰু টেঙা জোল বনাব কোনেনো নাজানে, সকলোৱে জানে। আৰু আজিৰ ভিডিঅ'টো মই এনেদৰেই আৰম্ভ কৰি দিলোঁ। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব। আৰু মোৰ ভিডিঅ' চেনেলত যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া দেখিছেনে তৰকাৰীখনৰ কালাৰটো ইমান ধুনীয়া হৈছে। টেঙা জোল এনেদৰে খাই বহুত বেছি ভাল লাগে, সেইটো কাৰণে মই আজি ভাবিলোঁ বনাই দিওঁ। আৰু এইটো হৈছে আমাৰ ধুনু বেটা। মই কমলা টেঙা খাম। আৰু গাইজ ইফালে কমলা টেঙা সানি আছে। আৰু এতিয়া আমি কমলা টেঙা খাম। কমলা টেঙা বেছি নহয় বাৰু, কালি খাইছোঁ। আৰু এতিয়া এটা আছিলে, সেইটো আমাৰ ধুনু বেটাক লাগে নিমখ জ্বালা সানি দিব। নিমখ জ্বালা সানি আছে, সি বহি আছে, খাই দিছোঁ। বেটাই খাব আৰু জ্বলা লাগিবনে? বতা জ্বলা দিম, তুমি খাব পাৰিবা নে নাই? নালগে দিয়া জ্বলা, তুমি আৰু নলবিয়া। বগা খাই পেলাই দেখ। অঁ ভাল লাগছি। আৰু এইফালে গাইজ মায়ে ধুই আছে কাপোৰ। মোৰ এইফালে কমলা টেঙা খাই লোৱা হৈ গ'ল। এতিয়া আহিছোঁ চাটনি বনাবলৈ। আৰু এয়া হৈছে বিলাহী, শুকান মাছ। বিলাহী পুৰি লৈছোঁ আৰু শুকান মাছকেইটা টাৱাত সেকি লৈছোঁ। লৈ এতিয়া ইয়াত মই দিম নহৰু, কেঁচা জলকীয়া, পিঁয়াজ গোটেইবোৰ, ধনিয়া পাত আদি কৰি গোটেইবোৰ আৰু দি এনেদৰে খুন্দি আছোঁ। আৰু এইখন চাটনি খাই বহুত বেছি ভাল লাগে। আৰু আপোনালোকে যদি খাই পোৱা নাই এদিন নিশ্চয় খাই চাব। আৰু নিশ্চয় খাই পাইছেই কিজানি। আৰু যদি পোৱা নাই খাই চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব নাপাহৰিব। আৰু এইফালে গাইজ কালি মই এইবোৰ মুচিছিলোঁ। আৰু দেখিছেনে হাত খাই পেলাইছে। এইখিনি ভাত খাব পৰা নাই, চিমিটিৰে মুচিছোঁ, সেইটো কাৰণে হাতখন পূৰা কোমল হৈ গৈছে। এইবোৰ গোটেই মুচিছোঁ। মুচি থাকিলে ভাল লাগে, সেইটো কাৰণে মই মুচি থাকিও। আৰু কেতিয়াবা মুচিব নোৱাৰোঁ বাৰু, মোৰ মিচিঙৰ কাম থাকিলে কাপোৰ চিলাওঁ। এয়া গোটেইবোৰ মুচিছোঁ। ফুলবোৰ দেখিছেনে অলপমান বেয়া হৈ গৈছে, মায়ে তথাপিও অকণমান যতন লৈছে। আৰু এইফালে এইখিনি ভাল। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। আজিলৈ বাই।